এই মুহূৰ্তত কোকৰাঝাৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। কোকৰাঝাৰত পুনৰ উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাৰ লগতে লাঠিচালনা। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছৰ প্ৰয়োগ। ঘটনাত আঘাতপ্ৰাপ্ত কেইবাজনো লোক আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰী। কেইবাজনো আঘাতপ্ৰাপ্ত আৰক্ষীক চিকিৎসালয় প্ৰেৰণ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল উত্তেজিত জনতাই। হত্যাকাৰীৰ শাস্তিৰ দাবীত পথ টায়াৰ জ্বলাই কৰিছিল অৱৰোধ। আমি দেখা যাচ্ছে ইয়াত স্থানীয় ব্যক্তি আৰু বিভিন্ন দল সংগঠন আহি পেলাই ইতিমধ্যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত অৱৰোধ কৰি টায়াৰ জ্বলাই